বিয়নি হে পটানি কেঁচুৱা হোৱা কাইলৈ 11 দিন হ'ব বাজ দেখুৱাব লাগিব নহয় হে কাইলৈ বাজ দেখুৱাবৰ কাৰণে মই এতিয়া গোপিনীসকলক মাতি থৈ আহোগে আপুনি ঘৰটো অকণমান চাফা চিকুণ কৰিব আৰু দেই মোৰ মানে কলে নোৱাৰিছোগে আৰু একো নাই আপুনি মাতি থৈ আহক মই চাফা চিকুণ একদম কৰি দিম ধুনীয়াকে কামবা এই আহিব বাৰু আপুনি অকণমান নে চাই চিতি দিলে হ'ব মই এতিয়া আহিছো দেই ঠিক আছে কাইলৈ এইটো পুৰণা বান্দৰটো কেইটা পালো এতিয়া যদি টেবুল চকী চাফা কৰি আহোঁ দেই সেইকাৰণে তুমি ধুনীয়া কাপোৰ এযোৰ পিন্ধি কাইলৈ ওলাই মেলি থাকিবা মই এতিয়া সেই গোপিনীসকলক মাতি থৈ আহিছো কিবা কিবি এইবিলাক নিয়ম আছে যে তেওঁলোকে আহি কৰিবহি কাইলৈ ৰাতিপুৱা সোনকালে আকৌ দেই কাইলৈ পৰা মানে আমাৰ মইনা বাহিৰলৈ ওলাব পাৰিব ন কাইলৈ পৰা আমাৰ মইনা একদম বাহিৰলৈ ওলাই মেলি ঘূৰি ফুৰিব পাৰিব কাইলৈ ভাল লাগিব আকৌ ন আমাৰ তাকেহে এতিয়া ঢেৰ কাম কৰা মানুহবোৰক বৰ দায়িত্ব দিছো অকলেতো নোৱাৰিয়ে সেই কাইলৈ খানাটোও লগতে এনে দিব লাগিব নহয় সেইটোও ঠিক ঠাক কৰিছো এই লুচি পুৰিকে হ'ব আৰু मैं छोले भटूरे खाब लगे ऐसे मलाई पनीर टिक्का ने किबा किबि पनीर रेसिपी এটা খাব লাগে আৰু এনেকে হুকান ভাজি এটা ভাল লাগিব ন এনেকে খাম ভাবিছো তুমি নাইতে ঠিক কৈছে বাও এতিয়া তুমি সোনকালে হৈ থাকা আকৌ দেৰি হলে দিগদাৰ হ'ব ৰাতিপুৱা সোনকালে উঠিব লাগিব হ'ব মা এইটো কাৰণে নিয়মটো কৰিব লাগিব আৰু সাইডত এনেকে পাতি বা কিবা কিবি পাই দিব লাগিব গোপিনীসকল তাতে বহিব ফুটুক অকণ এফালে আছোন এইখিনি চাফা কৰি দিবিহি তোমালোক অহাৰ কাৰণে কিন্তু বৰ ভাল লাগিলে দেই এতিয়া অকমান বাছতে আৰম্ভ কৰিব লাগিব কামবিলাক নব কামবিলাক সময়মতে কৰিলে ভাল সেই সময়মতে হোৱা যাওক পটানি উলিয়াই লৈ যাব লাগিছিলে তাকে হেনিব লাগে বলা বাহিৰতে বহিবা সব বাহিৰত থানিয়া বা গোপিনীসকল ৰৈ আছে ভিতৰ বাজে কোনো ওলাই যোৱা নাই বলক সময় গৈ আছে নহয় আনি যা তই আকৌ এখন কি পিন্ধি আহিলি হনে বল সব বাহিৰলে বল এতিয়া সেই কেঁচুৱাটো বৰপিয়াখনত ধুৱাই দিয়ক এতিয়া কি বুলি কয় এই কাগজ এখন দিয়ক কাগজত লিখাব লাগিব নহয় এইখন লোৱা নিজা আজিকালি ল'ৰা-ছোৱালীবোৰ কাগজ কলম ধৰাই লাভ নাই নহয় কোনোবাই হে মোবাইলটো আগবঢ়াই দিয়ক মোবাইলটোহে ধৰিব আৰু আজিকালি কথাটো কিন্তু নোহোৱা নহয় আজিকালি জন্ম হয় মোবাইলটোতে বোলে ফটো এখন মাৰি সেই বোলে ভাত খোৱাবলে মোবাইলটো কিবা কবলে মোবাইলটো অকল মোবাইলহে সেইকাৰণে আমাৰ বুলু নবই ঠিকেই কথা কৈছে পাই এতিয়া কাগজখনত আমাৰ মাইনাই লিখিব লাগিব উলি দিয়ক সবে হৈ যাব যিকণ লিখে অকণমানহে লিখিব হ'ব ডাঙৰ হলে আমাৰ ডক্টৰ হ'ব যেন লাগিছে একদম ডক্টৰ নিচিনা আখৰ লিখি দিছে কি হয়গে পাছতহে গম পাব আজিকালি ল'ৰা কথা ধৰিব নোৱাৰি নহয় পটানি তোমাৰ এতিয়া বাছ দেখুওৱা হৈ গ'ল আৰু তোমাৰ ল'ৰাটো ভাগৰ এতিয়া তোমালোকে বাহিৰলৈ ওলোৱা সোমোৱা কৰিব পাৰিবা এতিয়াহে ভাল লাগিছে পাই এতিয়া ফুলেছে নবলে কিবা খাবলৈ যোগাৰ কৰিছে নেকি যদি কৰিছে খাই যাম নহলে যাবগে পাৰি আই বহক কেলে বাৰু খাবলৈ যোগাৰ নকৰিম কৰিছো খাই মেলি যাব দেই কোনো এতিয়া নাযাব বহক আপোনালোক বলক ভিতৰলৈকে বলক এতিয়া হৈ
গ'ল যদি বাৰু আজি পটানি বাৰু বাজ দেখুৱাটো খাই বৰ ভাল লাগিলে দেই ভাল লাগিলে মানুহ ধেৰ হৈছিলে কাইলৈ তাতে আৰু এঘৰত আছে সেই ক মানুহ ঘৰত আছে আকৌ মানে সেই পাছত অনা বোৱাৰীজনী নেকি সেইজনী বেলেগ কাষ্ট আনিছিলে যে সেই তাই ভাগৰ আই ইমান সোনকালে সেইজনী হ'লেই নে কি কবি আৰু আমি খাবলৈ ভালে হ'ল অকণি পেহী ভাগৰ বোৱাৰীয়ে থ নিজা আমাৰ এইবোলে বহুত দেৰি আছে আনিছোহে বোৱাৰী কি নাই পেহী সময়ৰ কাৰণ সময়ত কৰিব লাগে গম পাইছে নাই সময়তে কৰিব বেচেৰাতে কান্দিছে যা আপোনাৰ তাক অকমান খুৱাই লাগে তাৰ ভাগৰ সেই ভোক লাগিছে চাগে আপোনালোক বহকচোন দেই যোৱা সেইজনীয়ে পাৰিছে বুলিছো দেই আহক ভিতৰলৈকে আহক তাতে খোৱাৰ যোগাৰ কৰা হৈছে ফাইনেলি মোৰ ভাল লগা সময়টো আহিলে দেই খোৱাৰ সময় বৈ চব বৈ উঠক পেহী বলক সেই বন্ধুসকল আজি আমি গোটেইখিনি সেই পটানি কেঁচুৱাটো বাজ দেখুৱালে আহিলো আকৌ এতিয়া দেখুৱাই মেলি হ'ল খানাটো দিছে ভালকে দিছে বোলা খাই লওঁগে ডক্কছি পুৰা বহুত দিন বোলো মাংস চাংস খোৱা নাই দিছে চাগে খাই লওঁগে দেই হাই বন্ধুসকল মই ভালুকি সেই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আমিও আহিছিলো আজি হেৰি আৰু ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব